like a Hellcat. হ্যালো কি পড়াশ কোন দিনে হইলে পরীক্ষা হবো ফেব্রুয়ারি ফাইনাল পরীক্ষা পড়াশ কোন দিনে হইছি মানে গমে না পাও একো পড়ো না মই তই লকডাউন কেনে হইলে লকডাউন হিনে দিছিলে গায়ে এক মাস হল পড়ছিলবে হ্যালো ও ভাই কি হলে পরীক্ষা বলে ফেব্রুয়ারি ফেব্রুয়ারিতে পরীক্ষা পড়াবাসি তোর কেন চলছি মই একদমই পড়া নাই পড়াশোনা কেন হচ্ছি মই একদমই পড়া নাই দুই একা লাগে পড়িম দি আমি যদি একা লাগে বই নিয়ে পরীক্ষাত দেখ আর চাওয়া ভাই কি হবে তও পড়বি মই পড়িম আছে যিমান আছে ইয়ে দেখ আৰু মই পঢ়িম তুই খুবই কিন্তু জন্ম মই একো পড়া নাই বুঝি মই কিন্তু নপঢ়ো মই তোর ঘৰৰ হাতে যাম মই তোৰ দে শুই দিম দে যিবোৰ পদাৰ্থ জলীয় দ্ৰব্য হাইড্ৰজেন যিবোৰ পদাৰ্থ দ্ৰব্য হাইড্ৰজেন যিবোৰ পদাৰ্থ দ্ৰব্য হাইড্ৰজেন আপে মাথাতে নিহুঁৱে একো যা আজি নপঢ়ো যা পাবজি খেলা আজি কালি পৰা পঢ়িম আকৌ हेलो भाई आप स्टार्ट कर दे बस जॉर्जबुल में उतरूंगा भाई ठीक है जॉर्जबुल दो नंबर तुम्हारा नाम क्या है प्रिया ओ मेरा नाम जिया कहाँ से हो कलकत्ता हम तो बिहार से हैं भाई यार बंदा क्या मेरा पास बंदा अब मारो उसको भाई मैं नॉक हो गया भाई रिवाइव करो रिवाइव दो नंबर वो प्रिया भाई रिवाइव करना भाई अब साला नूबरा गई मुझे मार रहा ना साला ये तो खेलना है यार सब यार मुझे ही रहता है पबजी हल्का काम बोना को मार तुझी माकू जो खाया को दिले भाई हाथ बनो हाथ খালি পড়িম আকৌ পৰীক্ষাত পেলিয়াৰ বহুত দিন আছে পঢ়িব সময় আছে পৰীক্ষাত আগত পঢ়িম আজি পঢ়ো না নপঢ়ো আদি কালি পঢ়িম যি বৰ্তমান সময়তো আমাৰ দেশত অধিকাৰ লোকে পঢ়িম বুলি কৈ পেলাই পৰীক্ষা কাষ পালাহি এটা প্ৰশ্ন উত্তৰ মুখস্থ হোৱা নাই কি হ'ব মই পৰীক্ষা তাক এটা ফোন কৰি চাওঁ আৰু সি কি কৰিছে সুধো number seat 2 number seat 3 number seat 3 number seat hello কি কৰি আছ তই আৰে মই চিট বনাইছো ৰ হয় নেকি কেইখন বনছা মই বনাইছো মোকো দিবি তাতে মাজে মাজে দুখনমান দিম দি তো মোৰ একোৱে হোৱা নাই ৰ
পৰীক্ষাত পঢ়িম বুলি কৈ পেলাই পৰীক্ষা কালি আৰু বেছি নাই এটা প্ৰশ্ন উত্তৰ মুখস্থ হোৱা নাই মোৰ দে হ'ব দে পৰীক্ষাৰ দিনা লগ পাম দে হ'ব দে দে কি কৰোঁ মই ফেইলে কৰি গৈছোঁ পৰীক্ষাত এটা প্ৰশ্ন উত্তৰ মুখস্থ হোৱা নাই 1 নম্বৰী প্ৰশ্ন উত্তৰে মোৰ মুখস্থ হোৱা নাই মোৰ যিসকলে পুণ্যক কি কিয় নপঢ়িলোঁ মই পৰীক্ষা কালি